এদিনো খাই পোৱা নাই আজি খুৱাব বেমাৰ হৈ মৰি থাকিলে তাই হ'ব দুখ কিন্তু নকৰিম চাগে তাৰমানে শামুকটো খালে চকুটো ভালেই হয় চকুৰ ভাল হয় অঁ আচ্ছা সেইটো শামুক ক'ত থাকে পানী থাকে গাছত নাথাকে আজি মুঠতে শামুক খাম আমি এতিয়া যাম শ্বুটিং স্পটলৈ এখনি ধুনীয়া এটা কেমেৰাৰ কামৰ কাৰণে ওলাইছোঁ আৰু উপস্থিত হৈ আছোঁ এতিয়া বঙাইগাঁও আমাৰ মহাশয় এইটো নতুন এক্সপিৰিয়েঞ্চ বোলে এইবাৰ প্ৰথমবাৰৰ বাবে কেমেৰাখন মুখত ওলাব ভয় বুকু টিপ পাই আছে আছোঁ বঙাইগাঁৱত বিশেষ ভয় নাই কৰা কিন্তু তথাপিও ঢুকু এইটো চবৰে উইলিয়াম শ্বেক্সপিয়াৰো হ'ব কি চাই আছে এইটো চাই আছো কিবা জ্ঞান চোৰাং বিথাংকি বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনি বোলে কি বস্তু এইবোৰ মাষ্টৰ বাবু মই চিনাকি হোৱা নাই আকৌ এতিয়া চিনাকি হৈ ল'ম এতিয়া ধুনীয়াকৈ পাৰ কৰিলোঁ ইমান ৰ'দত কষ্ট অনুভৱ নহ'ল সোনকালে পাৰ হ'ল মই এইটো একচুৱেলি মানে ব্লগ চেনেল ভাইৰাছ অফ আছাম সকলোৱে চাব পাৰিব দিয়া বাই ফাৰ্ষ্ট টাইম এয়া বঙাইগাঁৱত আহি শামুক খাবলৈ লৈছোঁ এক বাৰী লৈ লৈছোঁ এইটো এফালে টানে ফু কৰিলে সিফালৰ পৰা টানে এইটো টানে নাহিলে সফল সমাপ্তি শ্বুটিঙৰ সফল সমাপ্তিৰ পিছত এতিয়া ৰাওনা হৈছোঁ গুৱাহাটীলৈ আমাৰ অভিনেতা কেমেৰা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কেনেকৈ লাগিলে কেমেৰা ফাৰ্ষ্ট টাইম ভাল লাগিলে ভয় এটা আছিলে অকণমান কম পৰিমাণে হ'লেও নাইকিয়া হৈছে কেমেৰাত প্ৰথমবাৰ এক্টিং কৰিছে কেমেৰাৰ ফ্ৰেমত আমি যেনেকৈ মই যেনেকৈ প্ৰথম মঞ্চত এক্টিং কৰিব খোজোঁতে বহুত হাজাৰ মানুহৰ আগত শ মানুহৰ আগত এক্টিং কৰিব খোজোঁতে কি কৰোঁ কি নকৰোঁ এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ ঠিক তেনেকুৱাই হৈছিলে কি কৰোঁ কি নকৰিম তাৰপিছত এতিয়া খোলা হৈ গ'লে এতিয়া এবাৰ ফালন কৰিব তাৰমানে তেনেকুৱা বুলি